ৱেলকাম টু আৰোহণ আনকাট। এয়া ডক্টৰ সীমা বৰাৰ পৃথিৱীৰ চকুলো। আজি প্ৰণয় আকৌ সিহঁতৰ ঘৰলৈ আহিব। মনটো অলপ হ'লেও ভাল লাগি আছে ৰীমাৰ। এজন শিক্ষিত তথা ভদ্ৰ মানুহে নিজে আহি দেউতাকৰ খবৰ লৈছে। দেউতাকৰ বাবে দৰৱ যোগান ধৰিছে। তাতকৈ ভাল লগা কথা কি হ'ব পাৰে? ৰাতিপুৱা বিচনাখনৰ পৰা নামি অহাৰ আগতেই ৰীমাৰ মনলৈ প্ৰণয়ৰ কথা আহিল। তাই ঘৰটোৰ চুকে কোণে থকা মকৰাৰ জালবোৰ সাৰিব। ঘৰটো ৰঙা মাটি অকণমান দি মচিব। কলেজৰ পৰা আজি সোনকালে আহিব। আহোঁতে কেণ্টিনত সোমাই 2টা মিঠাই কিনি আনিবলৈ মাকক পইচা বিচাৰিব। এটা প্ৰণয়লৈ আৰু এটা দেউতাকলৈ। মাজনী, বিচনাখনতে জুপুকা মাৰিলি যে, গাটো বেয়া লাগিছে নেকি? নহয় মা, কথা এটাহে ভাবি আছোঁ। এই ব্ৰহ্ম পুৱাতেইনো কি কথা ভাবিলিনো? মাকৰ কথাত ৰীমাই পেটে পেটে অকণমান ভয়ো খালে। মাকে বা কি কয়, সেয়ে ৰীমাৰ কথাটো সলাই দিলে। মা, আমাৰ সুখ কেতিয়া হ'বনো? এতিয়ানো কি দুখত পৰি আছ? খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই হা? খোৱা আৰু পিন্ধাটোৱেই সুখ নহয় মা। যদি তয়ো আজি মোৰ দৰে ঘৰতে থাকি দুবেলা দুসাঁজ একেলগে খাবলৈ পালিহেঁতেন, যদি দেউতাই আজি নিজে উঠি মেলি ফুৰিব পাৰিলেহেঁতেন, তেতিয়া সঁচাকৈয়ে বহুত সুখী হ'লোহেঁতেন মা। ৰাতিপুৱাই মোৰ মূৰটো বেয়া কৰি নল'বি মাজনী। মোৰ কামৰ বাবে অকণো চিন্তা নকৰিবি। ভগৱানে মোৰ কপালত এনেকৈয়ে লিখি দি পঠিয়াইছে। গতিকে যি লিখা আছে সেয়া হ'বই। এতিয়া উঠ, যা, কামকেইটা সোনকালে কৰি আজৰি হৈ ময়ো মহাজনৰ ঘৰৰ পৰা আহিব লাগিব। কালি এটা মৰণা জাৰিবলৈ থাকিলেই নহয়, গতিকে আজি সোনকালে শেষ কৰি আহিব লাগিব। পদুমীৰ কামৰ কথা সকলোৱে জানে। যিটো কামতে হাত দিয়ে এফালৰ পৰা হাঁহিমুহি আহে। ঘৰৰ কোনেও দেখুৱাই দিয়া বা নিৰ্দেশনা দিয়াৰ প্ৰয়োজনেই নাথাকে। ঘৰৰ কাম কৰাৰ দৰে এফালৰ পৰা সকলো কাম কৰি সোনকালে আজৰি হয়। সেয়ে প্ৰণয়ে পদুমীৰ ওপৰতে ঘৰখনৰ দায়িত্ব এৰি দিব বিচাৰিলে। মাক দেউতাক দুয়ো ৰাতিপুৱাই স্কুললৈ যাব লাগে আৰু সি নিজেও অফিচলৈ যাব লাগে। ঘৰখনৰ সকলো কাম আধৰুৱা হয়। মাকে অকলে চম্ভালিবলৈ অসুবিধা হয় বাবেই প্ৰণয়ে সেই চিন্তাটো কৰিলে। আন দিনাতকৈ অলপ সোনকালে অফিচৰ পৰা ওলাই আহিল প্ৰণয় চলিহা। আহোঁতে কেইবাবিধো মিঠাই কিনি লৈ আহিল। 4:10 যাওঁতেই প্ৰণয় আহি ৰীমাহঁতৰ পদূলিমুখ পালেহি। গাড়ীৰ শব্দ শুনি পদুমী বাহিৰলৈ ওলাই আহিল। পুৱাৰে পৰাই অপেক্ষা কৰি থকা ৰীমাই খিৰিকীৰে এবাৰ জুমি চালে। কলা পেণ্ট, বগা চাৰ্ট পিন্ধা মানুহজন গহীন গম্ভীৰকৈ সিহঁতৰ ঘৰলৈ সোমাই আহিছে। আহা প্ৰণয়, মই তোমালৈকেই ৰৈ আছিলোঁ। খুৰীদেউ, আজি কেনিও যোৱা নাই নেকি? আগবেলাতে মৌজাদাৰৰ ঘৰৰ পৰা আহিলোগৈ। পদুমীয়ে প্ৰণয়লৈ চকী এখন আগবঢ়াই দি নিজে আন এখন চকীত বহিলে। গিৰিধৰো বহু সময় বিচনাতে বহি আছিল। প্ৰণয়ে চকীখনত বহি হাতৰ টোপোলাটো পদুমীলৈ আগবঢ়াই দিলে আৰু বিচনাখনতে বহি থকা গিৰিধৰলৈ চাই সুধিলে, খুৰাদেউ, আপুনি অলপ ভাল পাইছেনে? মোৰনো ভাল বা বেয়া বুলিবলৈ কি আছে প্ৰণয়? এদিন ভাল এদিন বেয়া। একো চিন্তা নকৰিব, চব ঠিক হৈ যাব। ইমানখিনি প্ৰগ্ৰেছ হৈছে যেতিয়া লাহে লাহে আৰু হ'ব। আপুনি মাত্ৰ ধৈৰ্য নেহেৰুৱাব। সদায় ধৈৰ্য ধৰিয়ে আছোঁ। আৰুনো কিমান ধৈৰ্য ধৰিম? বৰ অশান্তি পাইছোঁ জানানে। ঘৰখন চলাব লাগিছিল কোনে আৰু চলাইছে কোনে? খুৰাদেউ, আজিৰ পৰা আপুনি ঘৰ চলোৱাক লৈ একো চিন্তা কৰিব নালাগে। এইখন ঘৰ মই চলাম। মাত্ৰ মোৰ এটা অনুৰোধ ৰাখিবনে আপোনালোকে? প্ৰণয়ে পদুমী আৰু গিৰিধৰলৈ চাই হাতযোৰ কৰিলে। তেনেতে ৰীমাই হাতত চাহ একাপ লৈ ওলাই আহিল। দাদা, চাহ লওক। ৰীমাৰ হাতৰ চাহকাপ লৈ প্ৰণয়ে ৰীমাৰ চকুলৈ লাহেকৈ চালে। আগদিনা দেখা ৰীমাজনী আৰু সেই মুহূৰ্তত দেখা ৰীমাৰ মাজত কিছু পাৰ্থক্য দেখা পালে। আগদিনা দেখা ডাৱৰে আৱৰা জোনটো সেই মুহূৰ্তত বহুত উজ্জ্বল হৈ আছিল। ওঠত বিৰিঙি আছিল এমুকুৰা প্ৰেমময় হাঁহি। ৰীমাৰ 2 ওঠৰ গুলপীয়া হাঁহিয়ে প্ৰণয়ক আজুৰি লৈ গ'ল সপোনৰ ৰাজ্যলৈ। সি দুচকুৰে কেৱল দেখা পালে খিলখিলাই হাঁহি থকা ফুলৰ পাপৰিবোৰত জাক জাক বাৰেৰহণীয়া পখিলা। তাৰ মনটো ভাল লাগি গ'ল। প্ৰণয়, চাহ খোৱা আকৌ। কি ভাবি আছানো ইমানকৈ? পদুমীৰ কথাতহে প্ৰণয়ৰ বহল মনটো ঘূৰি আহিল তাৰ বিবেকৰ কাষলৈ। নাই, একো ভবা নাই খুৰীদেউ। আপোনালোকে চাহ নেখায় নেকি?
যোৱাচোন ৰীমা, আজি আমি আটাই একেলগে চাহকাপ খাওঁ। মই মিঠাই লৈ আহিছোঁ, খুৰাকো দিয়কচোন। প্ৰণয়ে দিয়া মিঠাইৰ টোপোলাটো পদুমীয়ে তেতিয়াহে ভিতৰলৈ সুমুৱাই লৈ গৈছিল। এখন প্লেটত প্ৰণয়লৈ আৰু আনখন প্লেটত ৰীমাৰ দেউতাকলৈ কেইবাটাও মিঠাই উলিয়াই আনি তেওঁলোকৰ সন্মুখত দিলে। ৰীমাই মাকক চাহ এবাতি দি দেউতাকৰ চাহখিনি অলপ ঠাণ্ডা হ'বলৈ দিলে। তাই নিজেই দেউতাকক মিঠাই খুৱাই দি চাহৰ বাতিটো দেউতাকৰ হাতত গুজি দিলে। প্ৰণয়ে সকলো কথা লক্ষ্য কৰি আছিল। সেই সময়ত তাৰ মনটো সঁচাকৈ সেমেকি উঠিল। ইমান যন্ত্ৰণা, ইমান শাস্তি প্ৰণয়ে কল্পনাই কৰিব পৰা নাই। দেউতাকৰ চাহ খাই নোহোৱালৈকে ৰীমাই কাষৰ পৰা লৰচৰ নকৰিলে। শেষত সকলোৱে খোৱা বাচনকেইটা সামৰি তাই ভিতৰলৈ যাব খোজোতেই প্ৰণয়ে মাত দিলে, তুমি চাহ নোখোৱা নেকি ৰীমা? ৰীমাই মাত্ৰ খাম বুলি কৈ ভিতৰ সোমাল। প্ৰণয়ে এইবাৰ আচল কথাটো উলিয়ালে। তাৰ কথাত গিৰিধৰ আৰু পদুমীয়ে একো আপত্তি নকৰিলে যদিও প্ৰণয়ৰ দেউতাকৰ স্বভাৱটোৰ বাবে পদুমীয়ে অকণমান সংকোচ কৰা যেন দেখি প্ৰণয়ে পুনৰ ক'লে, চাওক খুৰী, আপোনাক মই বন কৰা মহিলা হিচাপে খটুৱাব বিচৰা নাই। আপুনি আমাৰ ঘৰখনক নিজৰ ঘৰৰ দৰে ভাবি মা দেউতাৰ মন দুটাৰ মাজত সোমাই ল'ব লাগিব। যিকোনো কথা থাকিলে কেৱল মোৰ লগত আলোচনা কৰিব, মাৰ লগত বিশেষকৈ একো নাপাতিব। আজিৰ পৰা আপোনালোকৰ ঘৰখনৰ দায়িত্ব মোৰ ওপৰত। আপোনালোকে নিৰ্ভয়েৰে মোক যিকোনো কথা ক'ব পাৰিব। প্ৰণয়ৰ কথা শুনি ৰীমা চুচুক চামাকৈ ভিতৰৰ পৰা ওলাই আহিল। প্ৰণয়ে ৰীমাৰ ফালে চাই ক'লে, ৰীমা, তুমি পঢ়া শুনা কেনে চলাইছা? আজিৰ পৰা তোমাৰ পঢ়াৰ সকলো দায়িত্ব মই ল'ম। মাত্ৰ মোক লাজ নকৰাকৈ তোমাৰ প্ৰয়োজনীয় সকলো বস্তু বিচাৰিব পাৰিবা। ৰীমাই মুখেৰে একো নামাতি কেৱল মূৰ দুপিয়ালে। প্ৰণয় বহাৰ পৰা উঠি যাবলৈ ওলাল। খুৰীদেউ, মই যাওঁ। আপুনি কাইলৈৰ পৰাই যাব। যিমান পাৰে সোনকালে যাবলৈ চেষ্টা কৰিবচোন। মই যাওঁ। প্ৰণয়ে জেপৰ পৰা টকা 1000 উলিয়াই পদুমীৰ ফালে আগবঢ়াই দিলে। এইখিনি ৰাখকচোন, ঘৰখনত কি কি নাই যোগাৰ কৰি দিব। মই এতিয়া যাওঁ। পদুমীয়ে প্ৰণয়ৰ হাতৰ পৰা টকাখিনি লৈ প্ৰণয়ক আগবঢ়াই দিলে। গিৰিধৰ আৰু ৰীমাই চকুৱে চকুৱে চাই কিছু সকাহ পোৱাৰ ইংগিত দিলে। কিন্তু পদুমীয়ে হাতৰ টকা কেইটালৈ চাই কোনেও নেদেখাকৈ উচুপি উঠিল। প্ৰণয়ে যিমান সহজভাৱে নক'লেও তাই যে কাৰোবাৰ ঘৰৰ গোলাম হৈ গৈছে সেই কথা অনুভৱ কৰিছে। বিশেষকৈ প্ৰণয়ৰ মাক আৰু দেউতাক দুয়োগৰাকী অহংকাৰী স্বভাৱৰ। তেওঁলোকৰ লগত কাম কৰাটো পদুমীৰ বাবে কষ্টকৰ হ'ব। তথাপিও নিগাজিকৈ এখন ঘৰ পোৱাৰ বাবে ভালো লাগিছে। নহ'লে কাম বিচাৰি তাই কিমান যে ঘূৰিব লাগে। কেতিয়াবা কাৰোৰে ঘৰতেই একো কাম নোপোৱাকৈ উদং হাতেৰেই ঘৰলৈ ঘূৰি আহিব লগা হয়। পদুমীয়ে মনটো স্থিৰ কৰিলে আৰু প্ৰণয়ৰ ঘৰত মনোযোগেৰে কাম কৰিবলৈ নিজকে বুজালে। তাৰ পিছতহে ভিতৰলৈ সোমাই আহি টকাকেইটা জীয়েকৰ হাতত গুজি দিলে। নাকান্দো বুলি নিজকে সংযত কৰিও চকু পানীবোৰ ধৰি ৰাখিব নোৱাৰিলে। তাইৰ দুগালেদি বৈ গ'ল এজাক বেজাৰৰ বৰষুণ। পুৱা সোনকালে উঠি ঘৰৰ সকলো কাম কাজ কৰি আজৰি হ'ল পদুমী। ৰীমাক দিনটোৰ সকলো দিহা দি 7 বজাতেই ওলাই গ'ল প্ৰণয়হঁতৰ ঘৰলৈ। প্ৰণয়ে আগদিনাই পদুমীৰ কথা কৈ থৈছিল মাক দেউতাকক। সেয়ে পদুমীয়ে গৈ অলপো অসুবিধা নাপালে। প্ৰণয়ৰ মাকে সকলো বস্তু দেখুৱাই দিলে পদুমীক। পদুমীয়ে অলপো সময় নষ্ট নকৰি প্ৰথমে ঘৰটো চুক কোণ সাৰি মচি আনিলে। তাৰ পিছত সাধাৰণতে ব্যৱহাৰ কৰি থকা বাচনবোৰ ধুলে। পদুমীৰ কামত বৰ ভাল পালে প্ৰণয়ৰ মাকে। মাক সন্তুষ্ট হোৱা দেখি প্ৰণয়ো সুখী হ'ল। পদুমীয়েও মনৰ ইচ্ছামতেই ঘৰখনৰ সকলো কাম খৰচি মাৰি কৰি গ'ল।